স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ লৈছোঁ। চেনেলটো যিহেতু নাছিলে, এতিয়া নতুনকৈ আকৌ ৰিকভাৰী হৈছে, মনটো ভাল লাগি আছে। বিন্দাছ কি ধুনীয়াকৈ এতিয়া ভিডিঅ' চাবলৈ পাব আপোনালোকে চবে। আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' দিবলৈ লৈছোঁ। বেছি মানে এনেই ৰুমতে আছোঁ, যিহেতু ৰুমতে থকা এটা ভিডিঅ' দিবলৈ লৈছোঁ। এটা ৰেচিপি ভিডিঅ' আপোনালোকে চাব বুলি আশা কৰিলোঁ। ব'লক এতিয়া। তাৰফালে ভাতটো পাতি থৈ দিয়া আছে, এইফালে দালি ধুনীয়াকৈ, তাৰপিছত দালিটো হৈ আছে। আজি স্পেচিয়েল ৰেচিপি আপোনালোকক দেখাম। এইটো দেখিছে, গুটি আলু, সৰু আলু, পিঁয়াজ। এইটো মেইন মালটো আমাৰ এইটো আজি গাহৰি মাংস। আজি খাম গাহৰি গুটি আলুৰ লগত মজাকৈ। বহুত দিন খোৱা নাই গাহৰি মাংস খাইছোঁ গুটি আলুৰ লগত। চাগে মই আজি ফাৰ্ষ্ট টাইম খাম নেকি সৰু আলুৰ লগত। মাংস ধুনীয়াকৈ খাম, আপোনালোকে চাব আৰু কেনেকৈ বনাওঁ তাকে চাব। এইফালে মই কেৰাহীটো গৰম হ'বলৈ দি লৈছোঁ, ধুনীয়াকৈ বনাম। মই খালি বিনা তেলত বনাম, তেল নিদিওঁ, আপোনালোকে চাই যাব। এইফালে মই দি লৈছোঁ মাংস দুপিচ। এইফালে গাহৰিৰ পৰা ওলোৱা তেলখিনি এইফালে দি লৈছোঁ পিঁয়াজ, আদা, ৰচুন। বাকী মই ধুনীয়াকৈ বনাই মেলি লওঁ। মই বনাই থাকিলে অলপ ভিডিঅ' কৰিব দিগদাৰ হয়, মই বনাই মেলি লওঁ। তাৰপিছত আপোনালোকক সম্পূৰ্ণ যেতিয়া হ'ব দেখাম, আৰু কেনেকুৱা লাগিলে ক'ম আৰু তাকে আপোনালোকে চাই ল'ব। কালাৰটো চাব পাৰে, ধুনীয়া উঠি গৈছে। অলপ বনাই মেলি লওঁ। আজি গাহৰিটো দেখাত ভালেই লাগিছে, খাবলৈ কেনেকুৱা হয়। মাংসখিনি চাব পাৰে প্ৰায় হৈ গৈছে, কালাৰটো ধুনীয়া আহিছে। মই বেলেগ একো মছলা ইমান একো এড কৰা নাই। কালাৰটো বহুত ধুনীয়া আহিছে। এতিয়া ইয়াত ধনিয়া দিয়া আছে, ধনিয়াটো কাটি লওঁ, এতিয়া দি লওঁ, প্ৰায় হৈ গৈছে। তাৰপিছত আমি খাওঁ আৰু চবেই মিলি এনেকুৱা লাগিলে যাম। ফাইনেলি মোৰ গাহৰি মাংসৰ ৰেচিপি হৈ গ'ল। মানে এনেই ড্ৰাই ফ্ৰাই কৰিছিলোঁ, আপোনালোকে খাব। এয়া কালাৰ চব ধুনীয়া আহিছেনে কালাৰটো? এয়া মজা কালাৰ আহি গৈছে। আদা ৰচুন বেলেগ একো দিয়া নাই, অকল আদা ৰচুন দি বনাইছোঁ। দেখিলে আপোনালোকে কালাৰটো কিন্তু মজা আহিছে। এতিয়া কালাৰ মজা আহিলে নহ'ব, খাইও ভাল লাগিব। চাওঁ কেনেকুৱা লাগে খাই, তাৰপিছত আপোনালোকক দেখাম। এইফালে দেখিছে আৰু আমি ভাতটো খাই লওঁ। মাংস পিচ খাই চাওঁ কেনেকুৱা লাগে। টেষ্টি আছে। ভালে আছে, নিজে বনাই নিজে ভাল হৈছে বুলি কৈছোঁ আৰু দেই। ভালেই লাগিছে বাৰু। বাকী আমি খাই লওঁ, বাই বাই। ভাত খাই হৈ গ'ল, খাই মেলি এতিয়া দেখিছে নহয়, মই ভাত খাই উঠি সদায় এটা আমলখি খাওঁ। এতিয়া ক'লা নিমখৰ লগত আমলখি খাইছোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকে কেনে পালে জনাব। এনেই আৰু বহুত দিন ভিডিঅ' দিয়াৰ কাৰণে কিবা এটা দিলোঁ, আপোনালোকে চাব। বাই বাই, গুড নাইট।